স্বাগতম নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আনক জনাজন শিক্ষিত কিন্তু নিজক জনাজন জ্ঞানী লাওছনে কৈছিল যি মানুহে নিজৰ অকৃতকাৰ্যতাৰ কাৰণে আনক দোষাৰোপ কৰে তেনে মানুহে নিজৰ কৃতকাৰ্যতাৰ কাৰণেও আনক কৃতিত্ব দিয়া উচিত হাৰ্ভাৰ্ড নিউটনে কৈছিল কামেই হ'ল জীৱনৰ শ্ৰেষ্ঠতম উপাসনা হোমেন বৰগোহাঁই এজন শিক্ষকে কৰিব নোৱাৰা কাম এগৰাকী আদৰ্শ মাতৃয়ে অকলেই কৰিব পাৰে জৰ্জ হাৰ্বাৰ্টে কৈছিল মানুহৰ মাজত দেৱতা আছে সেই দেৱতাক কামেৰে আৰু বিশ্বাসেৰে পাব পাৰি ছক্ৰেটিছে কৈছিল যি ধনৰ লেনদেনত শুদ্ধ নহয় তেওঁ কোনো ক্ষেত্ৰতে শুদ্ধ নহয় চাণক্যই কৈছিল পৰিশ্ৰম যিমানেই কঠোৰ হ'ব ভাগ্যও সিমানেই মুকলি হ'ব থমাছ জেফাৰচনে কৈছিল ভালপোৱাৰে সকলো জয় কৰিব পাৰি স্বামী বিবেকানন্দই কৈছিল খং নকৰিব নিজৰে সৰ্বনাশ হ'ব অহংকাৰ নকৰিব পতন হ'ব কাকো ঘৃণা নকৰিব নিজৰো ঘৃণিত হ'ব ফাঁকি নিদিব ফাঁকত পৰিব স্বামী বিবেকানন্দই কৈছিল সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা যদি তুমি সঁচাকৈয়ে সফল হ'ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে ডেভিড ফ্ৰষ্টে কৈছিল আজিলৈ ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ